নমস্কাৰ সকলোকে ইজ বিশাখা ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব সকলোৱে। এতিয়া আছে বিহুৰ বতৰ, বিহু আহি আছে, গতিকে দুদিনত বিহু হ'ব। বিহুৰ সময়ত বহুত মানুহ ব্যস্ত থাকে, মানুহ বস্তু বনোৱা মেলা সকলো মাইকী মানুহে ব্যস্ত হৈ থাকে আৰু বনায়ো ভাল লাগে, ঘৰৰ মানুহক খুৱাই ভাল লাগে, নিজে খাই ভাল লাগে আৰু আলহী আহিলে খুৱায়ো ভাল লাগে। আৰু আজিকালিতো বজাৰত কিনিবলৈই পায় চব, কিন্তু তথাপিও নিজৰ ঘৰতে বনোৱা বস্তুকেইটা দি সকলোকে খুৱাই খুব ভাল লাগে। যিটো পাৰোঁ সিমানটো বনাওঁ আৰু যিটো নোৱাৰোঁ সেইটো আৰু কিনি অনা হয়। যেনেকৈ আমাৰ ঘৰত বনোৱা হয়েই, চবেই আমি দুইজনী বোৱাৰী মিলি ধুনীয়াকৈ সকলো বনাওঁ। কিন্তু তিল পিঠাটো নোৱাৰোঁ বনাব আৰু ৰিস্ক ল'বলৈও ভয় লাগে, কিন্তু এইবাৰ ভাবিছোঁ বনাম বুলি। নাজানো আৰু যদি বনাব পাৰোঁ আপোনালোকক দেখুৱাম কেনেকৈ বনাইছোঁ। তথাপিতো মানে যদি নোৱাৰোঁ তেতিয়া কিনি আনিম। তিলপিঠাটো কিনি অনা হয় বা কোনোবা আহিলে ঘৰৰ পৰা দি পঠিয়াই, সেই তেনেকৈ হয়। খুব ভাল পায় চবেই তিলপিঠাটো খাই, আমাৰ এওঁ খুব ভাল পায় পিঠাটো খাই, ঘৰত বনোৱাটো বিশেষকৈ, কিনাটো নহয়, ঘৰত বনোৱাটো খাই খুব ভাল পায়। সেইকাৰণে অকণমান বনাবলৈ মনো যায়, কিন্তু চাওঁচোন কি হয়, পাৰোঁনে নোৱাৰোঁ। কিন্তু আজি মই বিহু বুলি গম লাড়ু বনাব লৈছোঁ আৰু গম লাড়ুটো আপোনালোকে খাই খুব ভাল পাব। বনাই চাবচোন, মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ। অতি সহজতে বনাব পাৰি আৰু আলহী আহিলে মইতো মাজে মাজে বনাই থাকোঁ, দিওঁ, আৰু আলহীয়ে খাই খুব ভাল পায়। এটা খালে আকৌ দুটা খাবলৈ বিচাৰি, গতিকে মই ভাবিছোঁ এইটো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকেও বনাব আৰু আলহীয়েও যাতে আপোনালোকৰ হাতৰ খাই খুব ভাল পায়, প্ৰশংসা কৰি যায়। ভাল লাগে আৰু কোনোবাই বনোৱা বস্তু খুৱাই কমপ্লিমেণ্টটো পালে খুব ভাল লাগে মনটো। গতিকে ব'লক চাওঁচোন, বেছি কথা পাতি নাথাকোঁ আৰু ভিডিঅ'টো দেখুৱাওঁ আপোনালোকক কেনেকৈ বনাইছোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। মানে কৈ লৈছোঁ, মানে গম লাড়ুটো বনাবলৈ মোক বস্তু কি কি লাগিব। ঘৰতে থকা বস্তু, যিটো আমি আটা লাগে, বেচন, আটা, সেইকেইটা আমাৰ থাকেই। বগা আটা দিও বনাব পাৰে, ৰঙা আটা দিও বনাব পাৰে। মই আগতে বগা আটা বনাইছিলোঁ এতিয়া ৰঙা আটা দি বনাম। ৰঙা আটা দিও মাজতে বনাওঁ। আৰু এটা লাগিব গম লাগিব। গম কিনিবলৈ পায়, সকলো দোকানতে পাব, গেলামাল দোকানত গম কিনি আনিব পাৰিব। আৰু এটা লাগিব অন্নপূৰ্ণা ঘিটো। মই ঘি অন্নপূৰ্ণা লওঁ, কাৰণ অন্নপূৰ্ণা ঘিটো গোন্ধটো বৰ ধুনীয়া থাকে। সেইকাৰণে মানে ঘিটো যাতে গোন্ধটো ওলায়, সেইটো কাৰণে অন্নপূৰ্ণা ঘি লওঁ। তাত আপুনি বাদাম দিব পাৰে, ড্ৰাই ফ্ৰুটছ, আপুনি বাদাম বা কাজু থাকিলে কাজুও দিব পাৰে। মই বাদাম কাজু দুটা আছে কাৰণে দুটাই দিওঁ, যদি নাথাকে যিকোনো এটা দিলেই হ'ল। গতিকে ব'লক দেখুৱাওঁ এতিয়া। এইখিনি প্ৰথমতে গমখিনি, তাৰপিছত এতিয়া কাজু আৰু এই বাদাম ভাজি ল'ম। মই অকণমান ৰিফাইনত ফ্ৰাই কৰি ল'ম। এতিয়া গমখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ, দেখিছেনে। এয়া মই বাদামখিনি আগতে ফ্ৰাই কৰিলোঁ, কিন্তু মই তাৰ ভিডিঅ'টো লোৱা নহ'লে। বাদামখিনি ফ্ৰাই কৰি বাদামখিনি বাকলিটো গুচাই লওঁ আৰু কাজুখিনি মিহি মিহিকৈ কুটি লৈছোঁ। সেইখিনি আপোনাক দেখুওৱা নহ'লে, পিছত মই মিলাই দিম এইখিনি। পিছত মই তাৰ লগতে মিক্স কৰিয়ে দিম গোটেইখিনি। খালি দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব, আপোনালোকে বস্তুটো ধৰিব পাৰিবই চাগে। এতিয়া ৰিফাইনখিনিত মই অলপমান ৰিফাইন লৈ মই আটা দিলোঁ আৰু এয়া ময়দা দিছোঁ। আটা যদি আপুনি 2 কাপ দিয়ে, ময়দা আধা কাপ দিব লাগে। সেইটো হিচাপমতে কৰোঁ। মই ইমান জুখি নলওঁ, মই আন্দাজতে বনাওঁ। এইখিনি অলপ ভাজি লৈছোঁ। অলপ টাইম ভাজিব লাগে যাতে কেঁচা গোন্ধটো নাথাকে। অলপ গোন্ধ বেলেগ এটা আহে আৰু অকণমান কালাৰটো চেঞ্জ হয়, সেই তেতিয়ালৈকে আপুনি 10 মিনিটমান ভাজি থাকিব লাগে। অলপ দেৰি লৰাই লৰাই ভাজি থাকিব লাগে। অলপ ৰিফাইনতে ভাজিব লাগে। মই বেছি মানে ৰিফাইন নিদিওঁ তাত। অলপতে ভাজি কালাৰটো চেঞ্জ হ'ব দেখিব আপোনালোকে, আৰু কেঁচা কেঁচা গোন্ধটো আঁতৰিব। ইমানেই, এয়া হৈছে, দেখিছেনে। কালাৰটো অকণমান চেঞ্জ হৈ গ'ল, ধৰিব পাৰিছেনে বাৰু। মই মানে মোবাইলটো হাতত লৈ মই ষ্টেণ্ড কৰি থোৱা নহ'লে, হাতত লৈ কৰি আছোঁ কাৰণে অকণমান মানে অসুবিধা হৈছে আপোনালোকে চাগে। এইখিনি ভজা হৈ গৈছে। তাৰপিছত চেনি আন্দাজমতে ল'ম। অলপ বেছিকৈ থাকি গ'লে থাকি যায় আৰু সেইখিনি। এয়া চেনিটো মই মিক্সিত গুড়ি কৰি ল'লোঁ। ইয়াতে মই এতিয়া গেছটো অফ কৰি এইখিনি ইয়াতে মই দি দিম। দি মিলাই ল'ম গোটেইখিনি, চেনি আৰু এইখিনি। চেনি আন্দাজটো আপুনি অকণমান টেষ্ট কৰি চাই ল'ব, কিমানটো মিঠা লাগে। কিছুমানে মিঠা বেছি খায়, কিছুমানে কম খায়, সেইটো অনুপাতে দিব কাৰ কেনেকুৱা টেষ্ট। মই এতিয়া গেছটো খালি বন্ধ কৰি লৈ আপুনি এইখিনি গোটেইখিনি মিলাই ল'ব পাৰিব। এইখিনি মিলাই লোৱাৰ পিছত ইয়াতে মই যিখিনি ড্ৰাই ফ্ৰুটছ আৰু গম, সেই গোটেইখিনি মই ইয়াতে দি মিলাই ল'ম। এইখিনি ভালকৈ মিক্স কৰি ল'ব।
মই ইয়াতে যিখিনি বাদাম আৰু কাজু ভাজি থৈছিলোঁ সেইখিনি মিহি মিহিকৈ মই কুটি লৈছিলোঁ, মই দেখুওৱা নহ'লে। মই ইয়াতে আৰু গমখিনিৰ সৈতে গোটেইখিনি মিক্স কৰি দিলোঁ। গেছটো খালি বন্ধ কৰি লোৱাৰ পিছত এইখিনি এতিয়া ভালকৈ মিক্স কৰি মই ঠাণ্ডা হ'বলৈ দিছোঁ অকণমান। ইয়াত ঠাণ্ডা হৈ মই এতিয়া এইখিনি থাল এখনত ঘিটো মানে অন্নপূৰ্ণা ঘিটো অকণমান গলাই লৈছোঁ অকণমান তেলখনত। তাৰপিছত এনেকৈ একদম অলপ অলপ হেৰি কৰি মিলাই মিলাই মই লাডুটো বনাম অকণমানকৈ। মানে বস্তুটো খাবলৈ মানে ঘিটো অকণমান বেছি লাগে যেনিবা, ইয়াত অলপ ঘি পৰিমাণটো অকণমান বেছি লাগে যাতে ঘি ঘি চেণ্ট আহি থাকে। আৰু বস্তুৰ লাডুটো মঠোতে মানে লাডুটো বনাওঁতে যাতে ঘিটো থাকিলেহে বস্তুটো লাডু হ'ব, গতিকে অকণমান ঘিটো বেছি লাগে। এনেকৈ এতিয়া মই গোটেইখিনি বনাই দিম। এইটো ঠাণ্ডা হৈ গ'ল বুলি কথা নাই, বস্তুখিনি ঠাণ্ডা হ'লেও আপোনালোকে ঠাণ্ডা কৰিয়ে বনাব পাৰে, নহ'লে হাতটো পুৰি যায় ন। মই অলপ দেৰি ৰাখি লৈ বনাইছোঁ। এনেকৈ এটা এটাকৈ মই গোটেইখিনি লাডু কৰি ল'ম। এয়া দেখিছেনে, এয়া ফ্ৰিজত থৈ দিব পাৰে, ঠাণ্ডাত ফ্ৰিজত নথ'লে হয়, ফ্ৰিজত গৰম দিনত ফ্ৰিজত থ'ব লাগে। আৰু এইখিনি এতিয়া মোৰ লাডুখিনি হৈ গৈছে, চাওক দেখিবলৈ ধুনীয়া হৈছেনে, আৰু খাবলৈও বহুত ধুনীয়া হয়। আপোনালোকে কৰি চাবচোন বাৰু বনাই। এয়া বনাই মেলি হ'ল, আপোনালোকে ৰেচিপিটো দেখিলে, গতিকে আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু আপোনালোকে বনাই চাব আৰু খাই ভাল পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আজি আশা কৰোঁ আজি ব্লগটো চাই ভালেই পালে। আৰু আজি হৈছে কাইলৈ উৰুকা, গতিকে মই কাইলৈ ভিডিঅ'টো আপলোড কৰিম। আজি মই ভিডিঅ'টো বনাইছোঁ, কাইলৈ আপলোড কৰিম। আৰু আজি আপোনালোকক ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। আৰু বিহুটো যাতে ভালকৈ যায় সকলোৰে, আৰু কাইলৈ উৰুকা ভোজ যাতে সকলোৱে মিলিজুলি ভালকৈ খায়, গতিকে আমিও ঘৰতে খাম। গতিকে এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে, যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যি লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। এটা নতুন ভিডিঅ'লৈ পুনৰ আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই, গুড নাইট।